মানুহজনীয়ে নিজৰ মতাটোক কেনেকৈ মৰম কৰিব লাগে বা নিজৰ মতাটোক কেনেকৈ বা নিজৰ মতাটোক ঘৰখনক কেনেকৈ পোহপাল দিব লাগে বা কেনেকৈ ৰাখিলে সুখ হ'ব, সেই কথাৰ বিষয়ে আমি কথা পাতিম আজি। আহক দোস্ত আমি সকলোৱে মিলি সেইখিনি কথা শুনো বা সেইখিনি কথা মই পাতোঁ। আজি মই পাতোঁ, মই কওঁ, সকলোৱে যাতে শুনে আৰু যাতে কিবা যদি ভুল ভ্ৰান্তি হয় ক্ষমা কৰিব। তো আহক ভিডিঅ'টো আকৌ এবাৰ নতুনকৈ আৰম্ভ কৰোঁ, কাৰণ আগৰ এখনিখিনি থাকি গ'ল মানে এখনিখিনি নহ'লে। তো মই ধুনীয়াকৈ কৈছোঁ, বেলেগ আপোনাৰ পত্নী থাকি যদি বেলেগ এজনী মাইকীৰ ওপৰত বা চকু যায় বা বেলেগ এজনী বোৱাৰীৰ ওপৰত চকু যায়, আৰু যিসকল ঘৰত থকা মাইকী মানুহ ন, তেওঁলোকে যিবিলাকে তেনেকুৱা ধান্দা কৰে ন, তেওঁলোকক মই এইখিনি কথা কৈছোঁ, সেইসকলে আপুনি যিটো এনজয় এবাৰ পালে ন, সেই এনজয়টো আপুনি দ্বিতীয়বাৰ বিচাৰি গ'লে মানে সেইটো হয়তো আপুনি দুদিন পাব, 3 নম্বৰ দিনাখনি বা আপোনাৰ খাই কাজিয়া লাগি যাব আৰু আপোনাৰ সুখ নহ'ব। আৰু সুখ নহ'ব নহয়, আপোনাৰ নিজৰ যিখন ঘৰ আছিলে সেই ঘৰখনো হেৰুৱাব লাগিব, বুজি পালে। আপোনাৰ মা দেউতা ভাল হ'লে মানে আপোনাক 2বাৰ 3বাৰ ৰাখিব, কিন্তু তাৰপিছত আপোনাক কেজেং কৰিবলৈ আৰম্ভ কৰি দিব। কেলে কৰিব আৰম্ভ কৰিব, কাৰণ আপোনাৰ ওপৰত বিশ্বাসটো নাইকিয়া হৈ থাকিব। কাৰণ যিজনী মাক বাপেকে আপোনাৰ প্ৰথমবাৰ বিয়া দি দিছিল, এজনী ছোৱালীক বিয়া দি উলিয়াই দিলে ঘৰখনৰ পৰা, সেই ছোৱালীজনীৰ ওপৰত মাক বাপেকে সেই ল'ৰাটোৰ ওপৰত চঞ্জাই দিয়ে। সেই ল'ৰাটো যিজন ল'ৰাই বিয়া পাতিব ন ছোৱালীজনী, সেই ছোৱালীজনীক সেই ল'ৰাটোৰ ওপৰত নিৰ্ভৰ কৰি পেলাই মাক বাপেকে এৰি দিয়ে। কাৰণ মাক বাপেকে এবাৰ হোম পৰিব, এবাৰ এৰিব, 10 বাৰটো কৰিব নোৱাৰে ন। অকল বোৱাৰী বিলাকে তেনেকে ভাবিছে মই এটাৰ পৰা গৈ আকৌ বেলেগ এটাত গৈ কিনি সুখ পাম বুলি, সেইটো সুখ নাপায়। আপুনি দুদিন মৰম পাব, দুদিনৰ পিছত আকৌ সেইটো মৰমলৈ গুচি যাব। সেইকাৰণে যিখিনি মৰম আপুনি বেলেগ এজনক আকৌ দিম বুলি ভাবিছে ন, বেলেগৰ লগত কথা পাতি কিনি টাইম পাছ কৰিছে ন, সেই কথাখিনি এই নিজৰ মানুহজনক দিয়ক। আৰু যিজন মানুহে নিজৰ কথাখিনি বেলেগক শ্বেয়াৰ কৰিছে বা বেলেগ এজনী মানুহৰ ওপৰত কথা পাতিছে নিজৰ মাজেদি নোকোৱাকে, লাজ বিজ নকৰিব। আপোনাৰ নিজৰ মাইকী হয় যেতিয়া আপোনাৰ নিজৰ হয়, আপুনি নিজে আপোনাৰ মানুহজনীৰ মতে আপুনি সেই কথাখিনি আপোনাৰ নিজৰ যিখিনি কথা পাতিব আছে ন, কিবা বেয়া কথা পাতিব আছে, ভাল কথা পাতিব আছে, আপুনি খোলা খুলিকে কথা পাতক। যদি আপোনাৰ মানুহজনী আপোনাৰ নুশুনে বুলি কয়, কথাটো কবা তেতিয়া বা কথাটো কব, কেলে নুশুনিবি তই মোৰ মাইকী, যিকোনো কথা পাতিব, মই বেয়াকে নকওঁ, বেলেগ যিকোনো আপোনাৰ পাৰ্চনেলি কথা আছে সেইজনী মানুহকে শুনাক। আপুনি চাওক, ট্ৰাই কৰি চাওক, মৰম পায় নে নাপায় বা কথাখিনি বুজি পায় নে নাপায়। যদি নাপায়, আপোনাৰ হাতৰ পৰা এৰি গৈছে, তেতিয়াহ'লে বাদ দিয়ক, তেনেকুৱা মানুহ যাবলৈ দিয়ক, সেইটো ধৰি ৰাখি লাভ নাই। আৰু যদিহে বুজি পায় তাত ৰখি যাওক, সেইটো কথা মনত ৰাখিব। আৰু সকলোকে বোৱাৰী বিলাকক কৈছো কথাখিনি, এইবিলাক কাম ভাল নহয়। কোনোবাই তোৰ মতাতে বেলেগত কাম কৰি আছ, তই বেলেগ এটাৰ লগত টাইম পাছ কৰি কথা পাতি আছ ন, এইবিলাক বা বেলেগৰ লগত তই বেলেগ লিলিমাই গৈ আছ ন, এইবিলাক ভাল নহয় মানে। হয়, তই মৰি গলে খতম ভাই, তই মৰি গলে কোনো ইজ্জত নাইকিয়া হৈ যাব মানে। সেইটো কথা মনত ৰাখিব। তই অকল জীয়াই থকা দিনটো চিন্তা কৰিলে নহব, মৰি যোৱাৰ পিছতো তোৰ সন্তানৰ বা তোৰ ভৱিষ্যতৰ কথা ভাবি যাব লাগিব। কাৰণ তোৰ ল'ৰা ছোৱালী আছে, তোৰ মতাটো আছে, কিবা আছে, চবৰ কথা ভাবিব লাগিব। আমি যেনেকে এটা মতা মানে যেনেকে নিজৰ মানুহজনীৰ ওপৰত ভাবে বা নিজৰ পত্নীৰ ওপৰত বিশ্বাস কৰে, সেইটো কথা চবেই বিশ্বাস কৰিব। সকলোৱে কৈছো, কিছুমানে মা দেউতা ঘৰত নাথাকা, বাপেক নাই, কিছুমান মাউৰীয়া ছোৱালী, সেইবিলাককো আনি পেলাই কিছুমান আলৈ আথানি কৰে। সেই আলৈ আথানি কৰাটো আপুনি দুদিনৰ এনজয় লৈ পেলাই আপুনি আলৈ আথানি কৰাটো, সেই ছোৱালী আপুনি ল'ৰা, আপুনি যিকোনো কাম কৰিব। আৰু যিখিনি ছোৱালী, সেইখিনি ছোৱালী বেলেগ কাম কৰিবলৈ, আমি যিটো কাম কৰিম সেইটো কৰিবলৈ উপায় নাই ন। যিবিলাক পঢ়া শুনা আছে বেলেগ কাম কৰিব, যিবিলাকৰ পঢ়া শুনা নাই সেইবিলাক কৰিব কি, সেইটো এইবিলাক বেলেগ ধান্দাত লাগিবই লাগিব ন। সেইকাৰণে চব মানুহকে আপুনি বেলেগকেও ক'ব নালাগে কেতিয়াও। বেলেগ কোনোবা মানে বেলেগ এটা কাম সেই বস্তুটো সুধিব লাগিব, সেই মানুহজনীৰ ওপৰত কথাটো পাতিব লাগিব, কেলে কি হ'ল। কোনো নুশুধে আজিকালি, আজিৰ দিনত টকা দেখুৱাও মাল লে ল, এনেকুৱা কথা মানে। ত সকলোকে আজিৰ কাৰণে গুড নাইট, জয় আই অসম, জয় জুবিন দা।